নগাঁও চহৰৰ সমীপৱৰ্তী বেলতলী বজাৰত অৱস্থিত এটা চিনাকি নাম গুড ফোন। নগাঁও জিলাৰ লাওগাঁও বেলতলী বজাৰত অৱস্থিত গুড ফোন। বৰ্তমান এই অঞ্চলত এটা চিনাকি নাম গুড ফোন। ইয়াত সকলো ধৰণৰ পুৰণি মোবাইল বেচা কিনা কৰা হয়, লগতে অনলাইন কাম কৰা হয়। যোগাযোগৰ নম্বৰ 9101889633 নাইবা 7662881858। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। নগাঁও জিলাৰ তেলিয়াগাঁও পাৰ হৈ খুব বেছি 3 কিলোমিটাৰ হ'ব। 3 কিলোমিটাৰ ইয়াতে বেলতলী বজাৰ। সমস্যা আপোনালোকৰ দোকানখন কেইটা খোলা থাকে? আমাৰ দোকানখন বিশেষকৈ 3টা বজাতে খোলা হয়, ৰাতি 9টালৈকে খোলা থাকে। আপোনালোকৰ ইয়াত মানে মোবাইল কিনে কোনো মানে গ্ৰাহকে চিন্তা কৰিব নালাগে, নহয়? চিন্তা কৰিব নালাগে। আমাৰ ইয়াত মোবাইল তেনেকুৱা পুৰণা মোবাইল যদিও 100% মানে অৰিজিনেল বস্তু আমাৰ ইয়াত পোৱা যায়। কোনো ধৰণৰ ভাঙা চিঙা তেনেকুৱা বস্তু আমি নাৰাখোঁ। জেনুইন বস্তু 100% জেনুইন বস্তুহে আমি ৰাখোঁ দোকানত। ধন্যবাদ। পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দোকানলৈ অহাৰ কাৰণে। যিহেতু আমি এটি উদ্দেশ্য আগত লৈ দোকানখন খুলিছিলোঁ। আমাৰ ওচৰে পাজৰে তেনেকুৱা ছেকেণ্ড হেণ্ড মোবাইল দোকান নাছিল তেনেকুৱা। সেইকাৰণে আমি ভাবিছিলোঁ দোকানখন খুলি চাওঁ, আৰু খুলিলোঁ। গ্ৰাহকৰ যথেষ্ট আমি সঁহাৰি লাভ কৰিছোঁ। আমাৰ ইয়াত নতুন মোবাইল পোৱা নাযায়, তথাপিও মাজে মাজে নতুন মোবাইল উপলব্ধ হয়, কিন্তু বিশেষকৈ আমি গুৰুত্ব দিছোঁ ছেকেণ্ড হেণ্ড মোবাইলৰ ওপৰত। ছেকেণ্ড হেণ্ড মোবাইল আপুনি ইচ্ছা কৰিলে আমাৰ পৰা কিনিব পাৰিব। আৰু বহুতো কাষ্টমাৰ আছে নিজৰ পুৰণা মোবাইলখন বিক্ৰী কৰি আন এখন মোবাইল ল'ব বিচাৰে। তেখেতসকলৰ কাৰণে আমাৰ ইয়াত সুবিধা আছে, যিকোনো মুহূৰ্তত আহিব পাৰে। এক্সচেঞ্জৰ সুবিধা আছে। তাৰপিছত আপোনাৰ পুৰণা মোবাইল যিকোনো মূল্য মানে অতি কম মূল্যত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। বিশেষকৈ আমাৰ ইয়াত 30ৰ পৰা আনকি এনেকৈ আপোনাৰ 70%লৈকে ডিছকাউণ্টতো কেতিয়াবা মোবাইল পাই যায়। যেতিয়া এটা মোবাইল যে এক্সচেঞ্জ কৰিব আহে কথা আছে, ডকুমেণ্টছৰ কথা আহি যাব, তেতিয়া আপোনালোকে ডকুমেণ্টছখিনি লাগি চাব। বিনা ডকুমেণ্টছ আপুনি মোবাইল ল'ব নেকি? নহয়, আমাৰ ইয়াত প্ৰথম কথাটো হৈছে ডকুমেণ্টছ লাগিব। যদি পৰা যায় যিটো বিল বক্সখনকে প্ৰয়োজন হয়। যদি বিল বক্স নাথাকে, অন্ততঃ যদি মোবাইলৰ যি ৰচিদ, সেই ৰচিদখন দেখুৱাব পাৰে, বা দেখুৱাব নহয় মানে দিব পাৰে, তেতিয়াহে তেওঁৰ মোবাইলটো আমি কিনিম। যদি আপোনালোকে কিছুমান মোবাইল ছেকেণ্ড মোবাইল বেচে, সেইবিলাক কিছুমান মোবাইল বেচিলে পুলিচৰ কথা আহি যায়, বেমজালি আহি যায় কিছুমানৰ। এনেকুৱা বহুত কাষ্টমাৰ বেছি বিচাৰে, আকৌ কমপ্লেইনো দিয়ে। এনেকুৱা অভিযোগ আছে নেকি? তেনেকুৱা প্ৰব্লেম আমাৰ ইয়াত এতিয়ালৈকে হোৱা নাই। যিহেতু কিনাৰ সময়ত আমি সতৰ্ক থাকোঁ। যিকোনো কাষ্টমাৰ আহিলেই কাষ্টমাৰজনৰ আপোনাৰ বডি লেংগুৱেজ দেখিলেই গম পোৱা যাব তেওঁ আচলতে কেনেকুৱা মানুহ। গতিকে প্ৰথমে আমি কাগজৰ কথা আলোচনা কৰোঁ। যদি কাগজ দেখুৱাব পাৰে, তাৰপিছতে বেচা কিনাৰ আলোচনা। আপোনাৰ যিবিলাক আপোনাৰ ছেকেণ্ড মোবাইল বেছি মোবাইল ছেকেণ্ড হেণ্ড মোবাইল বেছি বেচেনে? নিশ্চয় ছেকেণ্ড হেণ্ড মোবাইল বিক্ৰী হয়। আপোনাৰ ক'ৰ পৰা আনে মোবাইলবিলাক? আমাৰ কাষ্টমাৰৰ পৰা লওঁ। কাষ্টমাৰৰ পৰা বিশেষকৈ কাষ্টমাৰৰ পৰা আমি অগ্ৰাধিকাৰ দিওঁ। তাৰপিছত নগাঁও টাউনৰ পৰাও আমাৰ কিছুমান মোবাইল অনা হয়, আৰু বিশেষকৈ আমি ফ্লিপকাৰ্টৰ পৰা কিছুমান মোবাইল আনি। তাকে আপোনাৰ দোকানখন কোনখিনি জেগাত অৱস্থিত? আমাৰ নগাঁও জিলাৰ নিচেই ওচৰতে বেলতলী বজাৰ, লাওগাঁও গাঁও হয়।